মন্দিৰৰ ভিতৰীয়ে কৰিছে ভাৱ আমাৰ উপাস্য দেৱতা বিষ্ণু আৰু সেই দ্বাৰকাৰ কৃষ্ণ দুয়ো একেই কিমান গজমূৰ্খ হ'ল নে পূজাৰী সেয়েহে কৈছোঁ এই কথা যদি প্ৰজা বৰ্গৰ মাজত প্ৰকাশ কৰে তেন্তে আমাৰ সৰ্বনা তুমি এইবোৰ কি কৈছা তোমাৰ মনত এনে ভাৱ এনে সোমাই দিলে জয়ন্তী বুজিছো আমাৰ মন্দিৰৰ এই কথা সঁচানে আমাৰ উপাস্য দেৱতা বিষ্ণু আৰু দ্বাৰকাৰ সেই কৃষ্ণ দুয়োকেই পূজাৰী পূজাৰী মই কেতিয়া জানো সেই দ্বাৰকাৰ গোপী নিবস্ত্ৰচূড় কলিয়া কৃষ্ণ আৰু উপাস্য দেৱতা বিষ্ণু দুয়োকেই বুলি আৰু এই বুলি কোৱা জানো মোৰ বাবে পাখণ্ড দ্বাৰকাৰ কৃষ্ণ আৰু বিষ্ণু এক আৰু জ্ঞান দিছ তই এই পূজাৰী মই কেতিয়াও নাজানো সেই কৃষ্ণ বিষ্ণু আৰু আজিৰ পৰা এই কথা তাৰ ভাগত যদি কওঁ তাৰ পৰিণাম অতি ভয়ংকৰ হৈ দিব যদি কাৰোবাৰ আগত প্ৰকাশ কৰে